জীৱনত আজি প্ৰথমবাৰ মদ খাম বুলি বটলটো হাতত লৈ চহৰৰ একেবাৰে নিস্তব্ধ ঠাইখিনিত বহি কথাবোৰ ভাবি আছোঁ। হৈছিলনো কি? ইমান সৰু কথা এটাহে আছিলচোন। কি হৈ গ'ল এতিয়া? ভাবি আৰ পাৰ নোপোৱা কথাবোৰৰ আমনিত মদৰ এচিপ মুখত ল'লোঁ। যোৱাকালি সন্ধিয়া কামৰ পৰা উভতি আহি ঘৰত সোমাই দেখিলোঁ ঘৈণীজনী ৰুমৰ ভিতৰত কান্দি আছে। ঘৈণীজনীৰ নাম জিজ্ঞা। মই সুধিলোঁ, কি হ'ল অ'? কিয় কান্দিছ? জিজ্ঞাই ক'লে, একো হোৱা নাই। তেতিয়াই বুজিছিলোঁ কিবা যে বিষম হৈছে। মই তাইক সুধিলোঁ, একো নোহোৱাকৈতো তুমি কান্দিবলগীয়া নহয়। জিজ্ঞাই খঙত ক'লে, একো হোৱা নাই বুলি কৈছোঁ নহয়। মই তাইৰ খং দেখি সুধিলোঁ, কোনোবাই কিবা ক'লে নেকি? জিজ্ঞাই ক'লে, মইতো মানুহৰ কথা শুনিবলৈ আৰু গালি খাবলৈহে আছোঁ। ময়ো জানো সেইখিনি সহ্য কৰিবই লাগিব, কিন্তু নিজক সান্তনা দিবলৈহে কান্দিছোঁ। মই বুজি পালোঁ, মাৰ লগত হয়তো কিবা লাগিছে। মই ক'লোঁ, ৰ'বা মই মুখ হাতখিনি ধুই আহোঁ। মুখ হাত ধুই মাক মাত লগালোঁ, মা, অ' মা, গামোচাখন দিয়াচোন। মায়ে ক'লে, কিয়, ঘৈণীয়েৰক সজাই ৰাখিবলৈ আনিছ নেকি? এইবাৰ কথাটো ভালকৈ বুজিলোঁ। দুয়োৰে যে কিবা এটা লাগিছে। মই মাক আকৌ ক'লোঁ, আৰে তুমি গামোচাখন দিলেনো কি হয়? মায়ে ক'লে, দিবই লাগিব, মইতো চাকৰণীহে এইখন ঘৰৰ। মই কথাটো মাৰ পৰা জানিবৰ বাবে সুধিলোঁ, কেনেকুৱা কথাবোৰ কোৱা মা? কি হ'লনো? মায়ে তেতিয়া খঙত ক'লে, ঘৈণীয়েৰেও কামৰ অৰ্ডাৰ দিব, তয়ো দিবি, চাকৰণীটো হ'লোঁ মই। উফ, মই বিৰক্ত হৈ আকৌ জিজ্ঞাৰ ওচৰলৈ গৈ সুধিলোঁ, তুমি মাক কিবা কৈছা? জিজ্ঞাই এইবাৰ দুগুণ খঙত ক'লে, অঁ ময়েইতো ক'ব লাগিব, মোক যে কোনেও একো নকয়। মই ক'লোঁ, আৰে চিধা চিধিকৈ কথাবোৰ কোৱা, কি হৈছে? এনেতে ভণ্টীয়ে ফোন কৰিলে। মই ফোনটো ৰিচিভ কৰিলোঁ আৰু ক'লোঁ, অঁ ভণ্টী। ভণ্টীয়ে সুধিলে, তই ঘৰ আহি পালিনে? মই ক'লোঁ, অঁ পাইছোঁ। এইবাৰ ভণ্টীয়েও মোকেই ক'ব ধৰিলে, তই বৌক বেছি ওপৰত উঠাই ৰাখিছ। মই একো ধৰিব নোৱাৰি সুধিলোঁ, কিয়, কি হ'ল? ভণ্টীয়ে ক'লে, তাই মাক গালি দিব পৰা হ'ল যে। মই আচৰিত হৈ ক'লোঁ, কি? মই গৈ জিজ্ঞাক সুধিলোঁ, জিজ্ঞা, তুমি মাক গালি দিছা? আৰু বেকাকৈ একো নক'বা, সঁচা কথা কোৱা। জিজ্ঞাই ক'লে, বিশ্বাস কৰিবা জানো ক'লে? মই উত্তৰ দিলোঁ, কিয়, মই তোমাক বিশ্বাস নকৰোঁ নেকি? জিজ্ঞাই ক'লে, তুমি ওলাই যোৱাৰ পিছতে মই বাথৰুমত পিছলি পৰিলোঁ। ভৰিখনত দুখ পোৱাৰ কাৰণে দুপৰীয়া মাক ভাত বনাব কৈছিলোঁ। মই ক'লোঁ, মা আপুনি দুপৰীয়া ভাতখিনি বনাওক না। এওঁ নাহে হেনো, আমাৰ দুজনৰ বনালেই হ'ব। তেতিয়া মায়ে ক'লে, মই অকণমান ওলাই যাবলগীয়াহে আছিল। মই সুধিলোঁ, কিবা কাম আছে? তেতিয়া মায়ে ক'লে, অঁ নামঘৰত কিবা অকণমান আলোচনা আছে। মই সুধিলোঁ, নগ'লে নহয়নে? তেতিয়া মায়ে ক'লে, নগ'লে বেয়া কথা হ'ব। আৰু মই মাক যাবলৈ দি ক'লোঁ, হয় নেকি, যাওক তেতিয়াহ'লে। মায়ে ওলাই যোৱাৰ পিছৰ পৰাই মোৰ ভৰিখন বহুত বেছিকৈ বিষাব ধৰাৰ কাৰণে মই অকণমান শুবলৈ গ'লোঁ। মায়ে আহি ভাতৰ কথা সোধাত ক'লোঁ, মই শুই আছিলোঁ মা, ভাত বনোৱাই নাই। মায়ে ক'লে, কি খাম তেনেহ'লে এতিয়া? মই ক'লোঁ, অকণমান ৰ'ব, বনাওঁ মই। মায়ে ক'লে, এতিয়া ভাত বনালে খাম কেতিয়া? নালাগে দিয়া বনাব। মই ভাবিলোঁ মাৰ কিজানি খং উঠিছে। মই গৈ ভাত বনাব গ'লোঁ। অকণমান পিছত মায়ে আহি ক'লে, চাহকে বনোৱা অকণমান, দুয়ো খাওঁ। তেতিয়া মই ক'লোঁ, মই ভাত বহাই দিলোঁ। মায়ে ক'লে, কিয়, নালাগে বুলি ক'লোৱেই দেখোন। মই ক'লোঁ, আপুনি খঙত কোৱা যেনহে পালোঁ। মায়ে ক'লে, অঁ মই কথা ক'লেই খং কৰা যেন লাগে ন? কথাই ক'ব নোৱাৰোঁ তাৰমানে। মই ক'লোঁ, আপুনিনো কথাখিনি বেয়ালৈ কিয় লৈ গ'ল আকৌ? মায়ে ক'লে, মই বেয়াকৈ লৈ গ'লোঁ নে তুমি বেয়াকৈ ক'লা? মই ক'লোঁ, মইনো কেতিয়া বেয়াকৈ ক'লোঁ? তেতিয়া মায়ে ক'লে, হ'ব মই চব বুজোঁ, এতিয়ালৈ ভাতখিনি বনোৱা নাই, এতিয়া মোক দেখুৱাই ভাত বনাব আহিছা আৰু দুখটো মোৰ ওপৰত দিছা। ময়ো বিষতে খঙতে কৈ দিলোঁ, চব স্বাৰ্থপৰ।
সেইটো হেনো মই তেওঁক গালি দিলোঁ। মোৰ ওপৰত জাঙুৰ খাই উঠিল, মুখখন ফুলাই গৈ বহি থাকিল। ভাত খাবলৈ মাততেও নাহিল। তাৰ পিছত কি হ'ল জানো মোক বকিব ধৰিলে। মোক হেনো তুমি বহুত ওপৰলৈ তুলি ৰাখিছা। মই হেনো চবৰে মূৰৰ ওপৰত নাচিব পৰা হৈছোঁ। কি ক'ম কথাখিনিত, কাৰণো ভুল। মাক স্বাৰ্থপৰ বুলি কোৱাৰ বাবে বেয়া পালে। কথাখিনি শুনি মই ক'লোঁ, বাদ দিয়া, মাৰ বুজাত ভুল হ'ল দিয়া। জিজ্ঞা, কেতিয়াবা বেয়া লাগে কথাবোৰ শুনি। মই, বাদ দিয়া, তুমি যে পৰিছিলা বুলি ক'লা, বেয়াকৈ দুখ পাইছা নেকি? জিজ্ঞা, পাইছোঁ, ভৰিখন বিষাই আছে। ৰাতিটো পাৰ হৈ গ'ল তেনেকৈ। ভাবিছিলোঁ কথাবোৰ ইমানতে শেষ হ'ল। ৰাতিপুৱা উঠি দেখিলোঁ জিজ্ঞাই কেকাই কেকাই মোক মাতি আছে। ঐ শুনাচোন। মই সাৰ পাই ক'লোঁ, কি হ'ল? জিজ্ঞা, মোৰ ভৰিখন বহুত বেছিকৈ বিষাইছে আৰু ফুলিছেও। উঠি দেখিলোঁ হয়, বহুত ফুলিছে ভৰিখন। মই তাইক লৈ মেডিকেললৈ গুচি গ'লোঁ। তাই ভালদৰে খোজ দিবও পৰা নাছিল কাৰণে গাড়ীখনলৈ তাইক ধৰি নি উঠাই দিলোঁ। উভতি আহি দেখোঁ মায়ে কিবা বেলেগ এটা ৰূপ ধৰিছে। ঘৰত ভণ্টিও আহিছে। মই সুধিলোঁ, কেতিয়া আহিলি তই? ভণ্টি, মোৰতো বাদ দে, তই কিন্তু বৰ আচৰিত মানুহ। মই, কিয়? ভণ্টি, তোক ঘৈণীয়েৰে কি যাদু কৰিছে একেবাৰে তাইৰ সেৱাত লাগি গ'লি যে। মই ক'লোঁ, কি বকি আছ? চাচোন তাইৰ ভৰিখনলৈ এবাৰ, খোজ দিবও নোৱাৰা হৈ আছে। বছ, আৰম্ভ হ'ল চিন্তাৰ বাহিৰৰ কথাবোৰ। মা ভনী হেনো এতিয়া মোৰ একোৱেই নহয়। মই ঘৈণীৰ আচলত বান্ধ খাই পৰিছোঁ। মই হেনো মাৰ খবৰ লোৱা নাই এবাৰো। ঘৈণীৰ আলপৈচান ধৰি আছোঁ। কান্দিছিলতো দুয়োৱে, কিন্তু মই হেনো মাৰ চকুপানী নেদেখিলোৱেই। কি কথা কি হৈ গ'ল? মই ঘৈণীৰ দুখ পোৱা ভৰিখনলৈ চাইছিলোঁ, কাৰো চকুপানীলৈকে চোৱাই নাছিলোঁ। দিনজোৰা কাজিয়া ঘৰত, আৰু শেষ কথা মায়ে ক'লে, তাই যদি এইখন ঘৰত থাকে মই নাথাকোঁ। আৰু ভণ্টিৰ কথা, তোক যদি ঘৈণীয়েৰক লাগে তেন্তে আমাক পাহৰি যা। ভিতৰি পাগল হৈ গ'লোঁ মই। এইফালে জিজ্ঞাৰ ভৰিখন আৰু বেছিকৈ ফুলি উঠিছে। এক্সৰে কৰাৰ ৰিপৰ্টটো আহিলেহে গম পাম কি হৈছে। এতিয়া তাইক অকণমান যতন লওঁ বুলিও ল'ব নোৱাৰাত পৰিলোঁ। কিছু সময় পিছত মই মেডিকেললৈ গ'লোঁ এক্সৰে ৰিপৰ্ট আনিবলৈ। ঘৰলৈ উভতি আহি দেখিলোঁ জিজ্ঞাৰ ককায়েক বহি আছে বাৰান্দাত, আৰু ভিতৰত জিজ্ঞাই কাপোৰ পেক কৰি আছে। মই জিজ্ঞাক সুধিলোঁ, কি কৰিছা এইবোৰ? জিজ্ঞা, যাওঁ দিয়া মই, নহ'লে তোমাৰ ঘৰখন ভাঙি যাব। মই, ধেই পাগল হৈছা নেকি? জিজ্ঞা, দাদাক ফোন কৰি মাতিছে ভণ্টিয়ে, দাদাই মোক নিবলৈ আহিছে। মই ক'লোঁ, ক'লৈ যাব ওলাইছা? তোমাৰ ভৰিৰ হাড় ভাঙিছে, মই ৰিপৰ্ট লৈ আহিছোঁ। মেডিকেললৈকেহে যাব লাগিব এতিয়া। জিজ্ঞাই দুখ মনেৰে ক'লে, জীৱনেই ভাঙি গ'ল চাগে মোৰ, হাড় ভঙাৰ বিষ নোহোৱা হৈ গ'ল দিয়া। মই কি ক'ম বিচাৰি নাপাই ক'লোঁ, জিজ্ঞাই চকুলত টুকি ক'লে, ভালে থাকা তুমি। যদি মনত কৰা মোলৈ তেন্তে ফোন কৰিবা। মোৰ কিন্তু বহুত মনত পৰিব তোমালৈ। মই সুধিলোঁ, কি বকি আছা? জিজ্ঞা, মোৰ বাবে তোমাৰ আপোনবোৰ তোমাৰ পৰা হেৰাই যাব নিদিওঁ মই। মোৰ কথা কোনোৱে একোৱেই নুশুনা হ'ল। তাই গুচি গ'ল। এই এখন হাতত তাইৰ এক্সৰে ৰিপৰ্ট আৰু আন এখন হাতত মদৰ বটলটো লৈ মই চহৰৰ আটাইতকৈ নিস্তব্ধ ঠাইখিনিত বহি আছোঁ।